নমস্কাৰ, মই অপূৰ্ব আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল জোনাকী ষ্টাডি আৰু ইনফো। বন্ধুসকল, এই মুহূৰ্তত দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাষ্ট্ৰসংঘই সাৱধান বাণী শুনালে, অৰ্থাৎ কাকতি ফৰিঙক লৈ। আৰু কিয় সাৱধান বাণী শুনালে এই কথা আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ। গতিকে স্কিপ নকৰি শেষলৈকে চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি নাপাহৰিব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ তেতিয়া ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি তেতিয়াহে পাব। বন্ধুসকল, এতিয়া আহিছোঁ কাকতি ফৰিঙক লৈনো কি ৰাষ্ট্ৰসংঘই সাৱধান বাণী শুনালে তাক জনাবলৈ। বন্ধুসকল, নিমিষতে উদং হৈ পৰিব শস্য পথাৰ। পূব আফ্ৰিকাত ধ্বংসলীলাই চলাই ভাৰত পালেহি কাকতি ফৰিং, আৰু ৰাষ্ট্ৰসংঘই দিলে সাৱধান বাণী। ইটোৰ পিছত সিটো বিপদ। কৰোণা ভাইৰাছৰ সন্তাক চলি থকাৰ সময়তে দেশত অন্য এক বিপদ। পূব আফ্ৰিকাত ধ্বংসলীলা চলাই ভাৰত পালেহি কাকতি ফৰিং। ভাৰতৰ এতিয়া কেইবাখনো ৰাজ্যত চলাইছে সন্ত্ৰাস। ৰাষ্ট্ৰসংঘই কেইদিনমান পূৰ্বে কাকতি ফৰিঙক লৈ ভাৰতৰ লগতে দক্ষিণ এছিয়াৰ বহুকেইখন দেশক সাৱধান বাণী দিছিল। ৰাষ্ট্ৰসংঘই অনুমান কৰিছে যে আগন্তুক 10 দিনত ভাৰততো কাকতি ফৰিঙৰ উপদ্ৰৱত নষ্ট হ'ব খেতিপথাৰ। উল্লেখ্য যে কাকতি ফৰিঙে 200 কিলোমিটাৰ যাব পাৰে এদিনত, আৰু নিমিষতে উদং কৰি পেলাই শস্যৰ পথাৰ। আনকি মৌচুমীৰ আগমনৰ সময়লৈকে থাকিলে বংশবৃদ্ধি দুগুণ হোৱাৰো আশংকা। কাকতি ফৰিঙক লৈ সবাতোতকৈ বিকাশকাৰী প্ৰৱাসী কীট বুলি অভিহিত কৰা হৈছে। গাৰ্ডিয়ানত প্ৰকাশ পোৱা খবৰ অনুসৰি কাকতি ফৰিঙে পূব আফ্ৰিকাৰ কেনিয়া, ইউগাণ্ডা, তানজানিয়া, ৰৱাণ্ডা, বুৰুণ্ডি, ইথিওপিয়া, চাউথ চুডান, চুলেমিয়া আদি ভয়ংকৰ উপদ্ৰৱ চলালে এই দেশকেইখনত। আৰু দেশকেইখনত বৰষুণৰ হোৱাৰ পিছতে কাকতি ফৰিঙৰ সংখ্যা প্ৰায় 20 গুণ বৃদ্ধি পায়। আৰু ইতিমধ্যে ৰাজস্থান, গুজৰাট, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশৰ কিছু ঠাইত আৰম্ভ হৈছে কাকতি ফৰিঙৰ উপদ্ৰৱ।